নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনালিছা নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো। ধুনু আৰু আজি তোমাক কি আহিব কৈ দিয়া? মোক পুতলা এটা আহিব। দেখা মানে দেখাম। আৰু আমাৰ কালি ককাৰ ঘৰতে গৈছিলো আৰু ককা গাটো বহুত বেয়া আৰু আজি যদি যাওঁ আপোনালোকক ককাক দেখাম আৰু ককা বয়স হৈছে 99 বছৰ আৰু ককা বেমাৰ নাই বুলিয়ে ক'ব পাৰি আৰু কফটোহে ধৰিছে আৰু কফটো যদি ধৰে তেতিয়া উশাহটো ল'ব নোৱাৰা হয় আৰু বহুত অসুস্থ হৈ আছে আমাৰ ককা মানে। আৰু কেইদিনমানৰ আগতে মই ফুল ৰুইছিলোঁ আৰু আজি পানী দিওঁ আৰু আপোনালোককো দেখাওঁ। আমাৰ কামৰ পৰা আহিলে স্বামী থামি এইটো ইয়াৰ ভিতৰত
আছে এতিয়া আমি খুলিম নালাগে গাঁৱত আহি দিবা ধুনীয়া লাগিছে Wow, dulu saya. Gimana lagi? Dulu kau sah? Banyak pikirnya. Itu. Coba lihat. মই হে ৰাতি খোৱা নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু কি ক'ম আজি আপোনালোকক মই আমাৰ ককাক দেখাম বুলি ভাবিছিলোঁ আৰু মানে মই ককাৰ নাতি হয় আৰু আজি ককা ঢুকুৱা 2 দিন হ'ল আৰু কি ক'ম মই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ ভিডিঅ' কৰি নকৰিবা দেহে আৰু ককা বয়স হৈছে 99 বছৰ কিন্তু ককা আমাৰ মাজৰ পৰা গুচি গ'ল আমাক এৰি থৈ কিন্তু বেয়া লাগিছে আৰু ককা আত্মাই যাতে চিৰ শান্তি পায় আৰু আমাৰ ককা ল'ৰাকেইটা আছিল আৰু আমাৰ নাতি কেইজনী আছিল ককা ভাগৰ আৰু ককাই আমাৰ মানে নাতি দেখিলে আৰু আপোনালোকক সকলোবোৰ কথা মই ক'ম আৰু আজি মই বিশেষ ক'ব নোৱাৰোঁ